এতিয়া মই আপোনালোকক পূজাত পিন্ধিব পৰা ফাৰ্ষ্ট কুৰ্তিযোৰ দেখাম। তাৰপিছত মই ইউজ কৰিম প্ৰাইমাৰ। মই আপোনালোকক ফাৰ্ষ্ট একদম সহজে কৈ আপুনি এজনে মোক চেনেল পৰা কুমৰিকছুদুং সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকে মোৰ কিছুমান কুৰ্তি কালেকশ্যন আৰু লগতে এটা পূজাৰ কাৰণে মেকআপ লুক আৰু আপোনালোকে অতি কম দামতে কেনেধৰণে বহুত ধুনীয়া কুৰ্তি চিলাব পাৰিব তেনেধৰণৰ কিছুমান মই আইডিয়াছ আপোনালোকক দিম। আৰু মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মোৰ বেছি এক্সপিৰিয়েঞ্চ নাই হ'লেও যি জানো মই আপোনালোকক ক'ম। আৰু এইটো কুৰ্তিও মই চিলাই লোৱা আৰু কেনেধৰণে চিলাইছোঁ কিমান টকা মিটাৰ আপোনালোকক সব এইবোৰ ডিটেইলছ মই দিম। তো দেৰি নকৰোঁ, লেটছ ষ্টাৰ্ট দি ভিডিঅ'। মই এতিয়া আপোনালোকক ফাৰ্ষ্টতে মেকআপ লুকটো দেখাই লওঁ, তাৰপিছত আপোনালোকক মই মোৰ কুৰ্তি কালেকশ্যন বা আপোনালোকক কুৰ্তিৰ বিষয়ে কিছুমান কথা মই কৈ দিম। তো ফাৰ্ষ্টতে মোৰ এইটো বক্সত মোৰ ভৰ্তিকৈ আছে এইখিনি মেকআপৰ বস্তুখিনি আৰু মই মেকআপৰ বস্তুখিনি বিচনাত এনেদৰে ঢালি ল'লোঁ। আৰু এতিয়া মই মেকআপ ষ্টাৰ্ট কৰিম। মেকআপ ষ্টাৰ্ট কৰাৰ আগত আপোনালোকে মুখখন ভালদৰে ধুই ল'ব ফেচ ৱাছ দি, আৰু ধুই পেলাই আপোনালোকে ছানস্ক্ৰীন ইউজ কৰিব নাইবা মইশ্চাৰাইজাৰ কিবা কিবি আৰু যি ইউজ কৰে ইউজ কৰিব। মই সানি লৈছোঁ। একচুৱেলি মই এতিয়া অলপহে বস্তুবোৰ ইউজ কৰিম বিকজ মই এতিয়া মেকআপ কৰি ক'তো ওলাই নাযাওঁ, আকৌ ধুইহে পেলাব লাগিব, বেয়া লাগে মেকআপখিনি ইমান বহুত কৰি মেলি যদি ধুই দিয়া যায়, কাৰণ ইমান দাম বস্তুবোৰৰ। মই এইটো সানিলোঁ, মই ছানস্ক্ৰীন সানিলোঁ, আপোনালোকে মইশ্চাৰাইজাৰ ইউজ কৰিব পাৰিব। আৰু ইয়াৰ পাছত মই ইউজ কৰিম প্ৰাইমাৰ। মই আপোনালোকক ফাৰ্ষ্ট একদম সহজে কৈ দিছোঁ। ফাৰ্ষ্টতে আপোনালোকে ইউজ কৰিব মইশ্চাৰাইজাৰ, তাৰপিছত আপোনালোকে ছানস্ক্ৰীন ইউজ কৰিব, তাৰপিছত প্ৰাইমাৰ, আৰু প্ৰাইমাৰ পাছত কি ইউজ কৰিব মই কৈ দিম বাৰু। একদম সহজভাৱে কৰিছোঁ। মোৰো বহুত কনফিউজ হৈছিলে যেতিয়া মই ফাৰ্ষ্ট শিকিছিলোঁ। এতিয়াও বাৰু এক্সপাৰ্ট হোৱাগৈ নাই, হ'লেও আৰু যিখিনি জানো আপোনালোকক কৈছোঁ। এতিয়া প্ৰাইমাৰ ইউজ কৰিলোঁ, হৈ গ'ল। তাৰপিছত ইয়াৰ পাছত মই ইউজ কৰিম ফাউণ্ডেশ্যন। মই বস্তুবোৰ খুব কমকৈ ইউজ কৰিছোঁ। এতিয়া ফাউণ্ডেশ্যন এনেকৈ লগাব। ফাউণ্ডেশ্যনটো লগালে এনেকৈ কৰিব, কৰি পেলাই এনেকৈ কৰিব। তাৰপিছত ফাউণ্ডেশ্যন লগোৱাৰ পাছত আপুনি এনেকৈ মোহাৰি নিদিব, মোহাৰি দিলে বেয়া হৈ যায়, মানে বস্তুটো ধৰিব পৰা যায় আপুনি যে মেকআপ মানে ফাউণ্ডেশ্যন লগাইছে কিবা কৰিছে এইবোৰ ধৰিব পৰা যায়। সেইটো কাৰণে আপোনালোকে ফাউণ্ডেশ্যনটো এনেকৈ লগোৱাৰ পাছত এনেকৈ কৰিব। বস্তুটো বুজি পালেনে? এনেকৈ কৰিব, এনেকৈ কৰিব। আৰু মই বাকীখিনিও লগাই লওঁ। আৰু আপোনালোকে মেকআপ কৰোঁতে এটা কথা মনত ৰাখিব, আপোনালোকে অকল মুখতে বস্তুবোৰ এপ্লাই নকৰিব, আপোনালোকে পাৰিলে ডিঙিটো এপ্লাই কৰিব। ডিঙিত এপ্লাই কৰিলে কি হয়, আপোনালোকৰ মুখখন যদি বগা হৈ যায়, ডিঙিটো যদি ক'লা হৈ থাকে, তেতিয়া আপোনাৰ ইমপ্ৰেশ্যনটোৱে বেলেগ হৈ যাব। এইজনী মুখখন বগা আৰু এইবোৰ ক'লা, এনেকুৱা টাইপ হৈ যায়। তো সেইটো কাৰণে আপোনালোকে চাব যে ডিঙিটো ইউজ কৰিব এইবোৰ, ইয়াৰ এনেকৈ ফাউণ্ডেশ্যনবোৰ বা ফাউণ্ডেশ্যনেই হওক ক্ৰীম হওক, আপোনালোকে এনেকৈ কৰিব পাৰে। আৰু ইয়াৰ পাছত মই সুনিছাৰ এটা ফাউণ্ডেশ্যন আকৌ ইউজ কৰিম। মানে আপোনালোকেতো ইউজ নকৰিলে হয়, একদম অপশ্যনেল হয়, আপোনালোকে ইউজ কৰিলে কৰিব পাৰে, নকৰিলেও নাই। আৰু ইয়াৰ লিংকটো মই দি দিম। ইয়াৰ আগতো মই পূজাৰ শ্বপিঙৰ ভিডিঅ' এটাত মই এইটো দিছোঁ বাৰু লিংকটো, বোলো যিসকলে চোৱা নাই তেওঁলোকে কিনিব। এইটো এনেকৈ কৰে চাওক, এইটো আকৌ এনেকৈ, এইটো ভাল লাগে, বহুত ধুনীয়া লাগে এইটো ইউজ কৰি পেলাই। আৰু এইটো বহুত ঠাণ্ডা হৈ থাকে আৰু মুখত যেতিয়া দি দিয়া হয় মানে গৰম দিনত বহুত বেছি ভাল লাগে। এইটো হৈ গ'ল, মই জল্দি কৰি দেখাইছোঁ। একচুৱেলি বহুত গৰম হৈছে, ফেনখন লগোৱা নাই, চাউণ্ড আহে বহুত, সেইটো কাৰণে।
এতিয়া মোৰ ফাউণ্ডেশ্যনো হৈ গ'ল সব লগোৱা হৈ গ'ল আপোনালোকক আকৌ এবাৰ ফাৰ্ষ্টৰ পৰা কৈ দিছোঁ ফাৰ্ষ্টতে ছানস্ক্ৰীন মইশ্চাৰাইজাৰ তাৰপিছত আপোনালোকে লগাব প্ৰাইমাৰ পাছত ফাউণ্ডেশ্যনৰ পাছত আপোনালোকে কি লগাব কৈছোঁ ফাউণ্ডেশ্যনৰ পাছত আপোনালোকে কণ্টুৰিং কৰিব লাগিব আৰু মোৰ ইয়াত দুটা আছে ইয়াতে এইটো কণ্টুৰিং কৰিব পাৰিব এইটোৰে আৰু এইটো হৈছে হাইলাইটাৰ ইয়াত হাইলাইট কৰিব পাৰিব ইয়াত কণ্টুৰিং আছে তো আপোনালোকে এইটো লাগে যদি এনেকুৱা লাগে যদি আপোনালোকে অৰ্ডাৰ দিব পাৰিব মই তলত দি দিম এতিয়া কণ্টুৰিং কেনেকৈ কৰিব আপোনালোকক শিকাই দিছোঁ কণ্টুৰিং কৰিব আপুনি এতিয়া মোৰ মুখখন দেখিছে এইটো অলপ দীঘল গতিকে মোৰ মুখখন অলপ এনেকুৱা দেখাবলৈ এনেকুৱা মানে সৰু দেখাবলৈ মানে এই বস্তুটো গোটা দেখাবৰ কাৰণে মই কি কৰিম দেখাইছোঁ ইয়াৰ পৰা আনিব এনেকৈ কৰিব আকৌ ইয়াৰ পৰা আনিব এনেকৈ কৰিব আৰু এইটো যদি সৰু দেখাব বিচাৰিছে তেতিয়া এনেকৈ কৰিব এনেকৈ কৰা হৈ গ'ল হোৱাৰ পাছত এইটো আমি হেৰি কৰি দিম এতিয়া আমি এইটো ধুনীয়াকৈ মোহাৰি দিম হৈ গ'ল আৰু আপোনালোকে যেতিয়া কণ্টুৰিং কৰিব কণ্টুৰিং কৰাৰ পাছত আমি ইউজ কৰিম হাইলাইট কৰিব লাগিব এতিয়া মুখখন হাইলাইটাৰ আমি ফাৰ্ষ্ট ইয়াত ইউজ কৰিম নাকৰ এইটো পজিশ্যনৰ পৰা ইয়াৰ পৰা ইয়ালৈকে এইটো পজিশ্যনলৈকে ইউজ কৰিব আৰু ইয়াত ইউজ কৰিলে এতিয়া দেখিছে মোৰ নাকটো অলপ জিলিকি আছে আৰু ইয়াৰ পাছত এইটো ইউজ কৰিব ইয়াত এইটো জিলিকি থাকিব আৰু লগতে অলপমান ইয়াত ইউজ কৰিব তাৰপিছত ফাৰ্ষ্টতে আমি নাকত ইউজ কৰিম তাৰপিছত ইয়াত অকণমান ইউজ কৰিম তাৰপিছত ইয়াত আৰু ইয়াৰ পাছত এইটো অলপ জিলিকি থাকিবলৈ দিম এনেকৈ ইউজ কৰিব এনেকৈ কৰি পেলাই আকৌ ব্লাইণ্ড কৰিব এইটো ব্লাইণ্ড কৰিম আমি এনেদৰে ব্লাইণ্ড কৰি হৈ গ'ল এতিয়া আপোনালোকে দেখিছেনে বাৰু মোৰ মুখখনত এইটো জিলিকি আছে নাকটো জিলিকি আছে আৰু এইটো জিলিকি আছে হয়নে তো আপোনালোকে যেতিয়া কণ্টুৰিং কৰিব কণ্টুৰিঙৰ পাছত হাইলাইট আহিব হাইলাইটৰ পাছত আপোনালোকৰ এয়া ব্লাছাৰ ইউজ কৰিব লাগিব আপুনি যদি মুখখন ৰঙা কৰিব বিচাৰে ৰঙা অকণ সানিব বা যদি পিংক কালাৰ কৰিব বিচাৰিছে পিংক কালাৰ ইউজ কৰিব পাৰিব এতিয়া মই ইউজ কৰিম ব্লাছাৰ মই মুখখনত অলপমান পিংক কৰিব বিচাৰিছোঁ এইটো কাৰণে মই পিংক ব্লাছাৰ ইউজ কৰিম এইটো মই অলপ মিলাই ল'ম হৈ গৈছে এতিয়া মই মিলালোঁ এতিয়া মেকআপ আৰু এতিয়া মোৰ কিছুমান ডাৰ্ক চাৰ্কেল পৰি আছে চব অলপ ক'লা ক'লা যিটো পৰি আছে মোৰ ইমানো বেছি পৰা নাই যাৰ বেছিকৈ ইয়াত ক'লা চলা পৰি থাকে তেওঁলোকে এতিয়া ইউজ কৰিব পাৰে কনচিলাৰ ইউজ কৰিব পাৰে কনচিলাৰ এনেকৈ ইউজ কৰিব মোৰ বেছি ক'লা পৰা নাই যাৰ বেছিকৈ ক'লা পৰে তেওঁলোকে এইটো ইউজ কৰিব তাৰপিছত
এনেকৈ ব্লেণ্ড কৰিব আকৌ আৰু ইটো চকুটো এনেকৈ ব্লেণ্ড কৰিব ধুনীয়াকৈ ব্লেণ্ড কৰা হৈ গ'ল আৰু আপোনালোকৰ মেকআপটো কৰি থাকিলেও আপোনালোকৰ একো দুখ নাই যদি আপোনালোকে লিপষ্টিক নলগায় লিপষ্টিকে আপোনালোকক মেকআপৰ এটা বহুত বেছি ধুনীয়া এটা মানে পাৰফেক্ট লুক উলিয়াই দিব আৰু ফাইনেল লুক উলিয়াই দিব মই আইশ্বেডো ইউজ নকৰিম আইশ্বেডো একচুৱেলি মই লগাব নাজানো সেইটো কাৰণে মই আইশ্বেডো আপোনালোকক লগাই কিনে নেদেখাওঁ আৰু এতিয়া মই লগাম লিপষ্টিক আৰু এতিয়া লিপষ্টিকটো লগাৰ পাছত মোৰ লুকটো চাব বেলেগ হৈ যাব আৰু এতিয়া মোৰ সব লগোৱা হৈ গ'ল আৰু লগোৱাৰ পাছত এতিয়া মই লাষ্ট কি লগাম মেকআপ ফিক্সাৰ ইউজ কৰিম মেকআপ ফিক্সাৰ লগালে বস্তুটো গ্লো হৈ থাকে ধুনীয়া লাগে আৰু লগতে মই এটা বস্তু স্কিপ কৰিলোঁ সেইটো হৈছে ফেচ চিৰামটো যদি ইয়াত লগোৱা হয় তেতিয়া জিলিকি থাকে মোৰ ফেচ চিৰামটো ভাগি থাকিলে সেইটো কাৰণে মই ইউজ কৰা নাই এতিয়া মই ইউজ কৰিম মেকআপ ফিক্সাৰ লগোৱাৰ পাছত মেকআপটো ডান হৈ যাব আৰু লগতে লিপষ্টিক লগাব লাগিবতো আছে এতিয়া মই মেকআপ ফিক্সাৰটো ইউজ কৰিম মেকআপ ফিক্সাৰ লগালোঁ এতিয়া অলপ এনেকৈ অকণ হেৰি কৰিব এতিয়া চব মেকআপ ফিক্সাৰটো লগোৱাৰ পাছত বস্তুটো অলপ গ্লো হৈছে নাই বাৰু অলপ বেছি জিলিকি আছে সেইটোৱেতো ডিফাৰেঞ্চ হয় সেইটো কাৰণে আপোনালোকে মেকআপ কৰাৰ পাছত যদি মেকআপ ফিক্সাৰ ইউজ নকৰে একো মানে ইমান ভাল লুক নহ'ব সেইটো কাৰণে মেকআপ ফিক্সাৰ মাষ্ট বি ইউজ কৰিব লাগে আৰু ইয়াৰ পাছত মই এতিয়া লিপষ্টিক লগাম মই লগাইছোঁ মেৰুন কালাৰ এই কাপোৰটোৰ লগত মেৰুন কালাৰ লিপষ্টিক বহুত ধুনীয়া লাগে সেইটো কাৰণে এয়া চাওক মোৰ লুকটো কমপ্লিট হৈ গ'ল মই এতিয়া লিপষ্টিক লগালোঁ আৰু এতিয়া অলপমান হেয়াৰ ষ্টাইলটো কৰি ল'ম আৰু তাৰপিছত আৰু এটা মই কথা পাহৰি থাকিলোঁ ভিডিঅ' বনালে একচুৱেলি কথাবোৰ পাহৰি যোৱা যায় আৰু এটা মই বস্তু দেখাম আপোনালোকে চকুৰ এইখিনি অলপমান হাইলাইটাৰ ইউজ কৰিব পাৰে মই হাইলাইটাৰ ইউজ নকৰোঁ মই আইশ্বেডোকে ইউজ কৰিম অলপমান ইয়াতে হোৱাইট কালাৰ এটা আইশ্বেডো দেখিছে এইটো হোৱাইট কালাৰ এইটোকে মই চকুত লগাই দিম হাতেৰে ল'ম দেখিছে এতিয়া মোৰ জিলিকি আছে চকু আৰু আপোনালোকে এইবোৰটো আঁকিব পাৰে এইটো মই এতিয়া থ্ৰেডিং কৰা নাই সেইটো কাৰণে মই এইটো আঁকা নাই আৰু লগতে আপোনালোকে এইবোৰটো শিকোৱা নাই আৰু মাস্কাৰা লগোৱা কিবা কিবি এইবোৰ যাৰ যি ইচ্ছা লগাব পাৰে তো হৈ গ'ল মই এতিয়া হেয়াৰ ষ্টাইল কৰি পেলাই আপোনালোকক মই ফাইনেল লুকটো দেখাই আছোঁ এতিয়া চাওক মোৰ লুকটো ৰেডি হৈ গ'ল আৰু আপোনালোকক মই ভালদৰে দেখাম এতিয়া এতিয়া মই আপোনালোকক কুৰ্তিৰ বিষয়ে কিছুমান কথা কৈছোঁ আপোনালোকে এই কুৰ্তিটো দেখিছেনে বাৰু এই কুৰ্তিটো মই 2 মিটাৰ লৈছিলোঁ আৰু 1 মিটাৰত হৈছে 60 অনলি আৰু আপোনালোকে যদি কমাই দিয়ে মানে দৰদাম কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে 50টো ল'ব পাৰে তো 2 মিটাৰত কিমান হ'ব 50 হ'লে 1 মিটাৰত 50 আৰু 2 মিটাৰত 50 100 হ'ব তো 100ত আপোনালোকে 2 মিটাৰ লৈ ল'ব আৰু লৈ লোৱাৰ পাছত আপোনালোকে চিলাবলৈ দিব চিম্পলকৈ চিলাবলৈ দিলে 200 তো 300ত আপোনালোকৰ এটা ধুনীয়া কুৰ্তি ওলাই যাব আপোনালোকে যদি ফ্লিপকাৰ্টত বা মিছোত বা কিবাত কিনিব পাৰে তো 200ত এনেকুৱা কুৰ্তি কেতিয়াও নাপায় এটা ফেষ্টিভ ছিজনত পিন্ধিব পৰা কুৰ্তি আপোনালোকে কেতিয়াও নাপায় চ' আপোনালোকে যদি কিবা কাপোৰ এনেকুৱা হেৰি
হ'ব পৰা নাই এনেকৈ কাপোৰৰ এনেকুৱা দোকান পায় নহয় তেনেকুৱা দোকানবোৰত যাব আৰু গৈ কেনে আপোনালোকে এনেধৰণৰ কাপোৰৰ পিচ দিয়ক বুলি ক'ব তেতিয়াহ'লে আপোনালোকক বহুত ধুনীয়া ভেৰাইটিছৰ আপোনালোকক কাপোৰ পিচ দেখাব আপোনালোকে তাৰ পৰা লৈ আহিব লৈ অহাৰ পাছত আপোনালোকে ধুনীয়াকৈ মন পচন্দৰ কুৰ্তিবোৰ চিলাই ল'ব পাৰিব বহুত ধুনীয়া ডিজাইনত আৰু মই এতিয়া আপোনালোকক মোৰ কুৰ্তিবোৰ এটা এটাকৈ দেখাইছোঁ আপোনালোকে মই এই কাৰণে দেখাইছোঁ যে এইটো আপোনালোকে কিছুমান আইডিয়াছ পাব পাৰিব পূজাত এবাৰ কি পিন্ধিম কি নিপিন্ধিম এইবোৰ অলপমান আইডিয়াছ পাব পাৰিব সেইটো কাৰণে আপোনালোকক মই দেখাইছোঁ আৰু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই লওক আৰু এইটো কুৰ্তি আপোনালোকে অষ্টমীটো পিন্ধিব পাৰে নৱমীটো পিন্ধিব পাৰে ধুনীয়াকৈ দিনতো ওলাই আহিব পাৰে এইটো পিন্ধি পেলাই ভগৱানক দৰ্শন কৰিবৰ কাৰণে ধুনীয়াকৈ এইটো পিন্ধিব পাৰে এটা বহুত ধুনীয়া লুক ওলায় আৰু কুৰ্তি পিন্ধিলে চব ছোৱালীকে বহুত বেছি ধুনীয়া লাগে তো আপোনালোকে এইটো কুৰ্তিও চিলাব পাৰিব এনেকুৱা কালাৰৰ কুৰ্তি চিলাব পাৰে আৰু মোৰ বাকী যিবোৰ কুৰ্তি আছে আপোনালোকক 2-3টামান মই দেখাই আছোঁ এতিয়া মই আপোনালোকক পূজাত পিন্ধিব পৰা ফাৰ্ষ্ট কুৰ্তিযোৰ দেখাম আৰু এয়া চাওক কুৰ্তিযোৰ এয়া আৰু এয়া কুৰ্তি মই চিলাই লৈছোঁ আৰু এই কাপোৰটোৰ মিটাৰ হৈছে 60 অনলি আৰু ইয়াৰ লগত আপোনালোকে ধুনীয়াকৈ পেয়াৰ আপ কৰিব পাৰিব এনেকুৱা এযোৰ ইয়াৰৰিংছ আৰু লগত আপোনালোকে এনেধৰণৰ বেগ ল'ব পাৰিব আৰু এতিয়া ভালদৰে আপোনালোকে চাই লওক এতিয়া মই আপোনালোকক এয়া ছেকেণ্ড আউটফিটটো দেখাম আৰু ছেকেণ্ড আউটফিটটো মই এটা বোৱা কাপোৰ লৈছিলোঁ আৰু ইয়াৰ পৰা মই কুৰ্তি চিলাইছিলোঁ আৰু এয়া আপোনালোকে চাই লওক আৰু ইয়াৰ লগত আপোনালোকে ইয়েৰিংছ এইযোৰ পেয়াৰ কৰিব পাৰে লগত এইটো বেগ আৰু আপোনালোকে এতিয়া ভালকৈ চাই লওক আপোনালোকক দেখাম 3rd নম্বৰ আউটফিটটো এইটো আউটফিট মই এবাৰ দেখাইছিলোঁ কুৰ্তি কালেকশ্যনত আৰু হ'লেও আকৌ এবাৰ দেখাই দিছোঁ আৰু ইয়াৰ লগত আপোনালোকে এনেধৰণৰ ইয়েৰিংছ লগাব পাৰিব এনেধৰণৰ ইয়েৰিংছ আৰু ইয়াৰ লগত হোৱাইট কালাৰৰ এটা প্লাজো পেণ্ট ভাল লাগিব আৰু এইটো মই পূজাত পিন্ধিম বুলি ভাবিছোঁ আৰু সপ্তমীৰ ৰাতিপুৱা দিনাখনি পিন্ধিম চাগে আৰু এইটো হৈছে বেগ এইটো বেগ আপোনালোকে ধুনীয়াকৈ পেয়াৰ কৰিব পাৰিব হোৱাইট কালাৰ যেতিয়া পেণ্ট লগাব তেতিয়া এই বেগটো গুচি যাব ইয়াৰ লগত এতিয়া মই ইয়াক ভালদৰে দেখাইছোঁ আৰু এয়া মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ আপোনালোকক যদি লাগে ডেছক্ৰিপশ্যন বক্সত লিংকটো থাকিব আপোনালোকে চাই লৈ পেলাই অৰ্ডাৰ কৰিব মই আপোনালোকক 4th নম্বৰ কুৰ্তিটো দেখাম আৰু মোৰ 4th নম্বৰ কুৰ্তি কালেকশ্যনটো হৈছে এয়া আৰু কালাৰটো দেখিছেনে কুৰ্তি কালাৰটো এনেকুৱা হয় সেইটো কাৰণে আপোনালোকে ইয়াৰ লগত এনেধৰণৰ ইয়েৰিংছ পেয়াৰ আপ কৰিব পাৰিব এইটো অসমীয়া গহনা মানে এটা আছামিজ ট্ৰেডিশ্যনেল লুকো দিব আপোনাক এনেকুৱা ৱেষ্টাৰ্ণ কুৰ্তি মানে এটা লুকো দিব আপোনাক বহুত ধুনীয়া এটা লুক উলিয়াব এইটোৱে যদি এইটো আপুনি লগায় আৰু ইয়াৰ লগত আপুনি চুৰ্ণি এনেকুৱা ৰেড কালাৰো লগাব পাৰে আৰু চুৰ্ণি ইউজ নকৰিলেও হ'ব আৰু ইয়াত এনেদৰে মই এনেকৈ দি দিছোঁ গোটেই কুৰ্তি লুকটো আপোনালোকে চাই লওক আৰু এইটো কুৰ্তি মই চিলাই লৈছোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই বাৰু কেনেকুৱা লাগিলে আই জাষ্ট হোপ আপোনালোকে সকলোৱে পচন্দ কৰিছে ভিডিঅ'টো আৰু মই ভাবোঁ আপোনালোকে এই ভিডিঅ'টোৰ ওপৰত কিছুমান অকণমান হ'লেও আইডিয়া কিবা লৈছে আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে দেন প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু অতি সোনকালে এটি নতুন ভিডিঅ'লৈ আহি আছোঁ টিল দেন বাই বাই